Good morning guys. কি খবৰ আপোনালোকৰ সকলো ভালে আছে আৰু এটা নতুন ভিডিঅ' লৈ আহিছো এসব আমাৰ মানুহজনীয়ে এতিয়া ভগৱানক পূজা কৰিব আৰু আজি চিকেন মমো বনাব পাপা আৰু এতিয়া আমাৰ পূজা কৰিব তাৰ পিছত আকৌ খানা ৰেডি হ'ব আৰু ৰাজমা এলা বুটৰ দালি এলা খাই ল মমো বনাব লাগে বাৰ সিজাই ল'ব নালাগে তেল মাৰিব নালাগে এবাৰতে মই বনাইছো এটা পাত দিলো ইয়াতেতো সব দিয়া আছিল না মিক্সাৰত দিয়া হেৰি আদা নহৰু বিলাহী পিয়াজ এইখিনি এতিয়া মই এনেদৰে একদম সহজ ইজি প্ৰসেস একদম খাইও খোৱা ইফালে সোনকালেও হৈ যায় আপোনাৰ বেছি লেটে নালাগে ৰাতি মই ভিজাই থৈ দিছিলোঁ ৰাজমাখিনি মই বাকলি নুলিয়াও আচলতে এনেকৈ বনাওঁ ৰাজমাটো ভাল নালাগে এতিয়া মই ভাজি লোৱাৰ পিছত অকণমান এইখিনি দি দিলোঁ আলু এটাও দি দিছোঁ ৰাজমা আৰু এইটো বগা ৰাজমা এইখিনি অকণমান আৰু এইখিনি দি দিলোঁ এতিয়া এনেদৰে চাই থাকক আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে মই হোৱাৰ পিছত আকৌ দেখুৱাম আপোনালোকক কেনেকুৱা হ'ল এতিয়া এয়া অকণমান টাইম ভাজাৰ পিছত মই এতিয়া পানী দি দিলোঁ অকণমান এয়া ঠাণ্ডা পানী দিব গৰম পানী নিদিব এয়া এনেদৰে মই এতিয়া পানী দি দিলোঁ এতিয়া হুইচেল মাৰিম এতিয়া 5-6টামান মাৰিলে হুইচেল ধুনীয়া হৈ যাব এতিয়া চাই থাকিব ভিডিঅ'টো আকৌ আমাৰ এতিয়া ৰুটি বনাই আছে এয়া ৰাজমা হৈ গ'ল ৰাজমাটো হৈ গ'ল বাৰুতে এইয়া ৰুটি ৰাজমা বনোৱা হৈ গ'ল তো গাইজ ফাইনেলি এয়া হৈ গৈছেগৈ এয়া আপোনালোকে চাব পাৰে তাৰপিছত লাহেকৈ আৰু খাম আৰু ৰুটিৰ লগতো খাব পাৰে এতিয়া ৰুটিৰ লগতে খাব আৰু ভাতৰ লগতো খাব পাৰি এনেদৰে এয়া চাওক কি সুন্দৰ এতিয়া ধনিয়া পাত দি দিম অকণমান পানী দি দিম মই
ইয়া গাইছ এতিয়া মোৰ ৰাজমা বনোৱা হৈ গ'ল এতিয়া কুকাৰত যে বনাইছিলোঁ দেখুৱাইছিলোঁ আপোনালোকক এয়া এতিয়া ইয়াতে নমাই ল'লোঁ আকৌ অকণমান মই পানী দিলোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব প্লিজ তো গাইছ আমাৰ এয়া ৰেডি এতিয়া আমি খাওঁ আৰু তো এতিয়া আমি খাওঁ গাইছ ঠিক আছে Wow! Wow!